হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম। তো আজি আমি তাৰমানে এনে আৰু ফুৰিব যাম আৰু কি ক ই পুৰা মানে ইয়াৰ দেখাতে গম পায় ই মানে পুৰা চালত আছে। ই ফুৰিব যাওঁতে কি বুলি কয় জাগাও দেখাম, আমি অলপ ফুৰিব যাব আছো। তোমাৰ জাগাৰ কাৰণেতো ফুৰিব যাম, ফুৰিব যাব আছো গাইছো, জাগাও দেখাব আছো। মজা মজা পাৰ্কো আছে, জাগা আছে ভাল। পাৰ্ক তাৰমানে তামাম চাব ইচ্ছা কৰিছো। তো পাৰ্কতে প্ৰথমতে বলক পাৰ্কত যাই লওঁ, কিমান কি দীঘল হয় ভিডিঅ'টো চাই ল'ম। তো গাইজ ভিডিঅ'টো কণ্টিনিউ কৰক আৰু। তো গাইজ আহি মানে বিহুগুটিৰ ই ৰিক্সা এখন ভাড়া কৰিলোঁ মানে ভিডিঅ'ৰ কাৰণে। বিহুগুটি মানে একদম পুৰা এক্সাইটেড হৈ আছে নেক্সট ভিডিঅ'ৰ কাৰণে। ই ৰিক্সা চলব হা তো বিহুগুটি চেনেলটোত যাবা দিয়ে আৰু পৰহি দিয়া হ'ব ব্লগটো। আমাৰ মালিক ই ৰিক্সাৰ এইটো মামা, চবৰে মৰমৰ মামা। এইটো কি হয় মামা, কেনেকুৱা হেল্প কৰবি নে পুৰা? মামা পুৰা হেল্প কৰিব আমাক। তো ঠিক দে দে তোক চলবা দিব অলপ টাইম দে, এইগিলা বাদ দি এতিয়া যাওঁ। ক'ত যাবি? তো গাইজ চাই থাকক ব্লগটো। দলাং পালো, দলাং পাই আছো বৰ্তমান, চলাই আছে গাড়ী। এই পালো এই নদীটো পাৰ, দলাঙত পাৰ হলি পাৰ্কো। এই পাৰ্কো বৰ্তমান পাম আমি। পাৰ্কত ধমাকা পুৰা মজাই দিম। পাৰ্কো দেখাই পাই পৰাই মজাকে। এইটো দলাং মজা প্লেচ আৰু এবাগে পুৰা ধুনীয়া ধুনীয়া বস্তু আছে, গাড়ী চাড়ী মানুহ আছে। এইটো পাৰ্কো কিছুমানে ফটো তুলিব আহো ইয়াতে। এতিয়া আমি ভিতৰত যাই আছো বৰ্তমান। তো গাইজ আমি আহি পাৰ্ক পালো। কি কবি বিহুগুটি? মজা মজা জাগা দে, ফুল আছে, ভাল লাগিছে জাগা আহি, ভাল লাগিছে। কেনে চাহ ফুলি মাজত একবাৰ গলটো উলিয়াই দিছো। চুবাই দিছো। মচা তাৰ সি প্ৰপোজ আৰু তাৰ মজা লাগছে ন ফুলকেইডাল। তো গাইজ আমাৰ এখন হৈছে একদম মৰমৰ মানে একদম কিউট পাৰ্ক আমাৰ তামোলপুৰৰ। তো বহুত ধুনীয়া, এইডাল ফুল বহুত ভাল লাগে। দূৰৰ পৰা মানে বহুত এটা ডেজলিং হৈ থাকে। তাৰ লিখিত তাৰ তাৰ লিখিত চাও দৰ্শক চাওক লিখিত তাৰ লিখিত এতিয়া যো ক'ত উঠো উঠো কৰি আছিলি দেখো, কিবা শ্লাইড দি আছে বোলে ইয়াতে। তো গাইজ এইখনে আমাৰ মানে পাৰ্ক আৰু তামোলপুৰৰ কিউট পাৰ্ক বুলি ক'ব পাৰি আৰু। মানে ইমান ডাঙৰো নহয়, তো মানে ভাল আৰু ধুনীয়া এটা মানে ইভিনিং আহি এটা ধুনীয়া মাইণ্ড ৰিলেক্স কৰিব পাৰি আৰু ইয়াত বহি। কোৱা যায় এফালে বিহুগুটিক মানে ই নিজে নিজে ই জাগা উলিয়াই আছে। কোৱাই যাব লাগে, কোৱাই যাব নালাগে, মোতকৈ বহুত জানে আৰু এনেকুৱা এটা। চাওঁতে থিয় হৈছোঁ একবাৰ। তাৰ সেই তাৰ প্ৰপোজৰে মাথা তাৰ ফুললো। ক'ত যা আছা? এইফালে মৰবি নদী তো দেখা নাই খালি তাৰ গোটা তাৰমানে এইখিনি চিষ্টেমটোৱে বেয়া হৈছে। তো গাইজ মানে আমাৰ আকিলাক লগ পালোঁ। এই আকিলা
হাই কৰি দি হাই গাইস তাৰমানে আকিলে আগতে মানে ভিডিঅ'ত আছিল আৰু আগৰ ভিডিঅ'বিলাক কিছুমানত আছিল তো তাই এক্টিং ফালি দিয়ে তো এইকেইদিন মানে কিবা অসুবিধা মানে ৰঙিয়াত থাকে তাৰমানে তাই অলপ দূৰত থাকে তো বনাব নোৱাৰি আৰু অলপ অসুবিধা হয় তো আজি হঠাতে লগ পালোঁ পাৰ্কত আকিলাক কাৰ লগত আছে আম্মাটোৰ লগত বেলেগতো নাই নাই বাচ্চা আৰু হ'ব এক চাও গাইছ গাইস পাৰ্কত ফটো লবে লাগব ফটো তেতিয়াৰ পৰা মানে 1000 মান হ'লে কিজানি ফটো মাৰি আছে ইয়াৰ পৰাই মারবে লাগু পার্কও আছে না নয় ফটোই মেন আর পার্কত বাকি আকিলা কি ক্লাসটো কই দি ক্লাস 7 মই আৰু নামটো পুরা নামটো কই দি মোৰ নাম সৈয়দা আকিলা সানাস স্কুল গেৰুৱামি মাদ্ৰাসা তো আকিলা ডাঙৰ হৈ গ'ল আৰু মানে আগতে সৰু হৈছিল তো আকিলা হেয়াৰ ষ্টাইলো চা কিবা এটা বেলেগ এটা ইউনিক দিছে আৰু তো নেক্সট ভিডিঅ' এটাত ল'ম আৰু আকিলাক ভাল চাই মানে অলপ লাভ ষ্টৰী টাইপত বনাম আৰু বিহুৰ গুটি আৰু আকিলাৰ তো আপোনালোকে চাব আৰু মানে লাভ ষ্টৰী বনামেই আৰু অতি সোনকালে বনাম তো বিহুৰ গুটি চেনেলটোত যাব আপোনালোকে যায় আৰু যিসকলে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰি দিব নতুন নতুন মানে লাভ ষ্টৰী বেছিভাগ পাব আৰু আগৰ নিচিনা মানে কমেডি মানে মাজে মাজে কমেডি দিম বাকী লাভ ষ্টৰী থাকিব মানে বহুতৰে কমেণ্ট আহিছে লাভ ষ্টৰী লাগে তো এইখিনিয়ে আৰু তো বিহুৰ গুটি কি কবি ই দেখো এই মানে ক'ত থাকে মানুহটো আৰু লাভ ষ্টৰী হলে কিন্তু ফালি যাব গাইস পুরো লাভ ষ্টৰী বম লাভ ষ্টৰী হ'ব কিন্তু গাইস বিউটিক চাওক কেনেকৈ ফটোশ্বুট কৰি আছে আপি চলিক ফটোশ্বুট কৰিব দিছে তাৰ লেবেল মৰা নাই মানে ইয়াতে আহি তাৰ মোচান চাইছোঁ গাইস হা কি কৈছিনো সি উল্টাটো হৈছে হা তোমাক মাৰিব লাগে বিহুৰ গুটিক মাৰিব লগা হৈ গৈছে দেখছে এনেকুৱা আপি পাৱা এতিয়া না ফটো মেইন তাৰ এতিয়া পইচা গেছি গম পাইছে না তাতে ইমান সোনকালে যাব নোৱাৰা বিকাশ এইটো ই বিয়াৰ পিছতো মানে এইটো মানে ইয়াৰ লাভটো বহুত মানে এটা বেলেগ লাভে বিয়াৰ পিছতো তাৰমানে এটা মানে গাৰ্লফ্ৰেণ্ডৰ ফিলিংছ লৈ আছে বলটো দিবি নেকি এইটো পঢ়লি মাৰে সিহঁতে কিবা ক'ব তাৰপিছত মোক আৰু নকবি হা যা উঠ যা ষ্টপ লাগ বিহুৰ গুটি এবাৰ ৰেচিংগত বান্দাৰে লাফুৱা দিছি তাৰ পৰা কিবা কৈ দিয়ে তা তাতে থাকছো বঢ়িয়া ফটো বঢ়িয়া হ'ব তা ফটো মজা হ'ব তাতে সেনেকে এই হৈছিয়া নামা গধূলি আছে যাব লাগে মৰবি এনকে সি আৰ্মি ট্ৰেইনিং আনবাছি এটা মানুহ চাবই ভৰ্তি হ'ব মানুহটোক যৌ চাৰ্কাছ দেখুৱাবা আছে তাৰ হাত চাওঁ চা হাতখন দেখছে কেনে বিহুৰ হেৰি এতিয়া কি কৰবি হেৰি বুন্দি নহয় এইটো লগে দি তো গাইছ দেখা পাইছেনে কেনে এটা হেৰি জাল্লাটোৰ মূৰ ক'ত ওপৰত উঠছে আৰু মাছ ক'ত কেনেকৈ আহিছে দে আৰু উঠফে যাবি আৰু ঘৰ তো গাইছ আমি আৰু পাৰ্কৰ পৰা যাওঁৱে আৰু তো আমি কিবা অলপ খাই ল'ম তো বলক ম'ম' হ'ব কি মন মাৰি আছা দেই বৌ
চাই চাই উঠি কিনে এতিয়া যাওঁতে নজনা বৰ্তমান খাই ল'ব তো গাইজ ইয়াৰ উঠিবৰে হোৱা নাই মানে ই চুপ টুপ গোটাই শেষ কৰি দিব আৰু ই কেনে চাহৰ ফিলিংছ লৈ আছে যি বেয়া চাহ তাৰ গমেই পোৱা নাই ভিডিঅ' কৰা এই দেখাবালা তো গাইজ কেনে লাগিছে ভিডিঅ'টো নিশ্চয় ভালে পাইছে আপোনালোকে মানে বিশেষ একো দেখাব নোৱাৰিলেও মানে পাৰ্কখন দেখাইছোঁ আৰু তামোলপুৰৰ তো আপোনালোকেও আহিব পাৰে তামোলপুৰত আহিলে এবাৰ সোমাই যাব পাৰে আৰু মানে মাইণ্ডটো অলপ ফ্ৰেছ কৰিবৰ কাৰণে আৰু তো টিকেট 20 টকাকৈ ল'ব আৰু তো আজিৰ এইখিনিয়ে আছিল ব্লগটো তো নেক্সট ভাল ভাল ব্লগ আপোনালোকে পাই থাকিব আৰু তো বিহুৰ গুটি থাকিব লগত কি কবি কি বুলি কয় এইটো চেনেলত কিন্তু বহুত আমাক ছাপোৰ্ট লাগে আৰু শ্বেয়াৰ লাগে শ্বেয়াৰ যিমান কৰা মানে আমাৰ লাইক হ'ব কিন্তু লাইক আৰু যোনে যোনে ঘণ্টা বাজন টিপি আমি নতুন ভিডিঅ' যিনে কাউটা ঘণ্টা বাজন টিপি হ'ব দে বা মহাভাৰত বকা দিছি কৰিব নহয় তো বাহু নাই কেইদিন মানে বাহু অলপ বেলেগত আছে মানে গুৱাহাটীত গৈছে আৰু কিবা তো আজিলৈ ইমানে বাই আমাক কি ললি আৰু কি ললি 25 টকা 15 টকা